হাই বন্ধুসকল নমস্তে বন্ধুসকল যদি আপোনালোকৰো এনেকুৱা মন আছে যে এদিন মই গোটেই পৃথিৱীখন ঘূৰি ফুৰিম গোটেই পৃথিৱীৰ আকাশত এদিন মই উৰি ফুৰিম আৰু যদি আপোনালোকক এনেকুৱা এটা অপচন বিচাৰিব দিয়া হয় য'ত নেকি আপোনাৰ এই সপোনবিলাকো পূৰ্ণ হ'ব তাৰ লগতে আপোনাৰ মান সন্মান পইচা পাতি সকলোতে বোলে অচৈলাক অবৈলাক হ'ব তেতিয়াহ'লে এয়াৰ হোষ্টেছ চাকৰিতকৈ বেষ্ট অপচন হয়তো আপুনি বিচাৰি নাপাব গতিকে বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি পুৰা এয়াৰ হোষ্টেছ চাকৰিটোৰ ওপৰত আনবক্সিং কৰিম আনবক্সিং কৰিম মানে হেয়াই আৰু এয়াৰ হোষ্টেছনো এক্সেক্টলি কি হয় আৰু যদি আমি এয়াৰ হোষ্টেছ হ'ব বিচাৰিছোঁ বাৰু তাৰ কাৰণেতো কোৱালিফিকেশ্যন লাগিব কিবা কিবি যোগ্যতা থাকিব লাগিব তো সেই যোগ্যতাসমূহ কি এয়াৰ হোষ্টেছ চাকৰিৰ সুবিধানো ক'ত আছে দৰমহা কিমান পাম এই সকলোবিলাক কথা পুৰা এই ভিডিঅ'ত ডিটেইলছত আপোনালোকক বুজাই দিম গতিকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিলেই হ'ল বন্ধুসকল প্ৰথমে আমি চাই লওঁচোন এই এয়াৰ হোষ্টেছ চাকৰিটোনো এক্সেক্টলি কি হয় আচলতে এই চাকৰিটো কোৱা হয় কেবিন ক্ৰু বা ফ্লাইট এটেণ্ডেণ্ট কিন্তু যদিহে কেবিন ক্ৰু বা ফ্লাইট এটেণ্ডেণ্টজন এজনী ছোৱালী হয় তেতিয়াহ'লে তেওঁক কোৱা হ'ব এয়াৰ হোষ্টেছ আৰু যদি তেওঁ এজন ল'ৰা হয় তেতিয়াহ'লে তেওঁক কোৱা হ'ব ষ্টিৱাৰ্ড আৰু তেওঁলোকৰ যদি প্ৰধান কামৰ কথা কওঁ তেতিয়াহ'লে তেওঁলোকৰ মেইন কামটো হৈছে পেছেঞ্জাৰসকলক চোৱা চিতা কৰা মানে কিবা সুবিধা পাইছে নে নাই বা কিবা অসুবিধা হৈছে নেকি সেইবিলাক দ্বিতীয়তে ফ্লাইটখন উৰাৰ আগতে সেফটিৰ কাৰণে যিবিলাক কাম কৰিব লাগে সেই কামবিলাক কৰা হৈছে নে নাই সেই সকলোবিলাক চেকিং কৰা চোৱা চিতা কৰা সেই সকলোবিলাক দায়িত্ব তেওঁলোকৰ হাতত থাকে কাৰণ ইমান ডাঙৰ লোহা বুলিয়ে কৈছোঁ আৰু ইমান ডাঙৰ লোহাৰ ভিতৰত মানুহ চানুহ বৰাই পেলাই উৰাই লৈ গৈ যোৱাটোতো বাচ্চাৰ খেল নহয় ন তাতে সৰু এটা সেফটি মেজাৰৰ ভুলৰ কাৰণে গোটেই মানুহৰ লগতে শেষ হৈ যাব পাৰে বন্ধুসকল এই যিটো এয়াৰ হোষ্টেছ বা ফ্লাইট এটেণ্ডেণ্ট চাকৰিটো বাহিৰৰ পৰা দেখাত এনেকুৱা লাগে যেন এই চাকৰিটোনো আৰু বেলেগ কিনো কাম আছে জাষ্ট ধুনীয়াকৈ মেকআপ চেকআপ কৰি পেলাই পেছেঞ্জাৰকেইটাৰ আগত মিচিকিয়া হাঁহি মাৰিব লাগে আৰু কাম শেষ কিন্তু এই চাকৰিটো দেখাত যিমান সহজ সৰল লাগে নহয় ইমান সহজ সৰল একদমেই নহয় এইটো কিয় নহয় আপুনি অলপ পাছত গমেই পাব আৰু অন্যান্য চাকৰিৰ তুলনাত ইয়াতে আপোনাৰ পঢ়া পাতিৰ লগতে আপোনাৰ ভিতৰুৱা বহুতো কিছুমান গুণ দৰকাৰ হয় তো এতিয়া বন্ধুসকল চাই লওঁচোন আমি এই পঢ়া পাতিৰ লগতেনো আৰু কি এক্সট্ৰা গুণ লাগিব আমাক এয়াৰ হোষ্টেছ হ'বলৈ এক নম্বৰত আপুনি HS পাছ কৰা হ'ব লাগিব যদিহে অকল দেশৰ ভিতৰত চলা এয়াৰলাইনসমূহত আপুনি এয়াৰ হোষ্টেছ বা ফ্লাইট এটেণ্ডেণ্ট হিচাপে চাকৰি কৰিব বিচাৰে আৰু যদি আপুনি আন্তঃৰাষ্ট্ৰীয় মানে বিদেশত যোৱা যিবিলাক এয়াৰলাইন্স সেইবিলাকত যদি আপুনি চাকৰিটো কৰিব বিচাৰে তেতিয়াহ'লে কমচে কম গ্ৰেজুৱেট হ'ব লাগিব মানে BSc BCom বা BA পাছ কৰা সেনেকুৱা যিকোনো এটা ডিগ্ৰী থাকিব লাগিব 2 নম্বৰত আপুনি কমেও দুটা ভাষা জানিব লাগিব য'ত নেকি এটা ইংলিছটো কম্পালসৰি মানে ইংলিছটো জানিবই লাগিব 3 নম্বৰত আপোনাৰ কমিউনিকেশ্যন স্কিলটো বহুত ভাল হ'ব লাগিব কমিউনিকেশ্যন স্কিল মানে কিনো আৰু কথা ভালকৈ মানুহৰ লগত পাতিব পৰা আমি যে কওঁ আচাৰ ব্যৱহাৰ তো এই আচাৰ ব্যৱহাৰটো ভাল হ'ব লাগিব সেয়াই কমিউনিকেশ্যন স্কিল 4 নম্বৰত আপুনি অবিবাহিত হ'ব লাগিব মানে আপুনি বিয়া পাতিব নোৱাৰে 5 নম্বৰত আপোনাৰ ওখও বহুত মেটাৰ কৰে যদি আপুনি ছোৱালী হয় তেতিয়াহ'লে 157.5 সেন্টিমিটাৰ হ'ব লাগিব আৰু যদি আপুনি ল'ৰা হয় তেতিয়াহ'লে 170 সেন্টিমিটাৰ হ'ব লাগিব তাতকৈ ওখ হ'লেও হয় কিন্তু তাতকৈ চাপৰ হ'লে নহ'ব 6 নম্বৰত আপোনাৰ বয়স 17 বছৰৰ পৰা 26 বছৰৰ ভিতৰত হ'ব লাগিব 7 নম্বৰত আপোনাৰ এটা পাৰ্চনেল পাছপৰ্ট থাকিবই লাগিব 8 নম্বৰত আপুনি এজন হেল্ডি মানুহ হ'ব লাগিব হেল্ডি মানুহ মানে বিশেষকৈ BMIটো বহুত মেটাৰ কৰে BMI মানে হ'ল বডি মাছ ইণ্ডেক্স তো এই বডি মাছ ইণ্ডেক্সটো আপুনি ছোৱালী হ'লে বেছিটো বেছি 22 হ'ব পাৰিব আৰু যদি আপুনি ল'ৰা হয় তেতিয়াহ'লে 25 আৰু 9 নম্বৰটো হ'ল ধৈৰ্য মানে মই যে ষ্টাৰ্টিঙত কৈছিলোঁ যে এই যিটো এয়াৰ হোষ্টেছ বা ফ্লাইট এটেণ্ডেণ্ট চাকৰিটো ইমান সহজ নহয় ইয়াৰ মেইন কাৰণটো হৈ গ'ল ইয়াত বহুত ধৈৰ্য লাগে আপুনি জাষ্ট ভাবক যিমান যি হ'লেও কাষ্টমাৰে যিমান যি ক'লেও সকলো পৰিস্থিতিত নিজৰ খং কণ্ট্ৰল কৰি হাঁহি মুখে সকলো পৰিস্থিতি কণ্ট্ৰল কৰিব লাগিব আৰু এই খঙৰ সময়ত হাঁহি দিয়া ইয়ে সব কি বস কি বাত নেই ইয়াৰ আৰু 10 নম্বৰটো হ'ল স্কিন ক্লিয়াৰনেছ মানে বহুতে এনেকুৱাকৈ বুজে যে এয়াৰ হোষ্টেছ হ'বৰ কাৰণে বা ফ্লাইট এটেণ্ডেণ্ট হ'বৰ কাৰণে অকল বগাই হ'ব লাগিব এনেকুৱা একো কথা নাই বগা হওক আপুনি বা ক'লা হওক ইয়াৰ একো কথা নাই কিন্তু আপোনাৰ স্কিনটো ক্লিয়াৰ হ'ব লাগে মানে কিবা বিশেষ ধৰণৰ দাগ চাক থাকিব নালাগে বিশেষকৈ টেটটো একদমেই এলাউড নহয় এতিয়া আমি চাই লওঁ চাকৰি প্ৰণালী মানে সেয়াই আৰু সিলেকশ্যন প্ৰচেছ বা কি বেচিছত আপোনাক চাকৰিটো দিয়া হয় সেইটো একচুৱেলি ডিপেণ্ড কৰে যিটো কোম্পানীত আপুনি চাকৰিটো এপ্লাই কৰে সেই কোম্পানীটোৰ ওপৰত কিন্তু বেছিভাগ কোম্পানীৰ ক্ষেত্ৰতে কি হয় আপোনাৰ প্ৰথমে ৰিটেন টেষ্ট দিব দিয়া হয় আৰু যিসকলে ৰিটেন টেষ্ট ক্লিয়াৰ কৰে
তেওঁলোকক ইণ্টাৰভিউৰ কাৰণে মাতা হয় আৰু যিসকলে ইণ্টাৰভিউ ক্লিয়াৰ কৰে তেতিয়াহ'লে তেওঁলোকক গ্ৰুপ ডিছকাশ্যন কৰিব দি যিসকলে গ্ৰুপ ডিছকাশ্যন ক্লিয়াৰ কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকক এয়াৰ এটেণ্ডেণ্ট বনোৱা হয় কিন্তু এই এয়াৰ এটেণ্ডেণ্ট বা এয়াৰ হোষ্টেছ বনোৱাৰ আগতে তেওঁলোকক এটা ট্ৰেইনিং কোৰ্চ দিয়া হয় মানে ট্ৰেইনিং দিয়া হয় আৰু এই ট্ৰেইনিং প্ৰগ্ৰামত কি কিনো শিকোৱা হয় কি কিনো ট্ৰেইনিং দিয়া হয় তাৰ কথা অলপ তুলমুলকৈ জানি থওঁ নে কি কয় বন্ধুসকল ট্ৰেইনিং প্ৰগ্ৰামত 1 নম্বৰতে আপোনাক শিকোৱা হয় সেফটিৰ বিষয়ে সেফটি মানে বিশেষকৈ ফ্লাইটটো টেক অফ কৰাৰ আগতে সেফটিৰ কাৰণে কি কিনো কাম কৰি ল'ব লাগে আৰু বাই চান্স যদি জুই চুই লাগি যায় তেতিয়াহ'লে কি কৰিব লাগে সেইবিলাক শিকোৱা হয় আৰু 2 নম্বৰত আপোনাক সাঁতুৰিব শিকোৱা হয় 3 নম্বৰত ফাৰ্ষ্ট এইড মানে বাই চান্স যদি আপোনাৰ সৰু সুৰা এক্সিডেণ্ট হয় বা কাৰোবাৰ যদি পেছেঞ্জাৰৰ এক্সিডেণ্ট হয় তেতিয়াহ'লে কেনেকৈ পাৰ্চনেল ট্ৰিটমেণ্ট দিব পাৰি সেইবিলাক 4 নম্বৰত চিটুৱেশ্যন হেণ্ডেলিং মানে যদি বাই চান্স কোনোবা সন্ত্ৰাসবাদীয়ে প্লেনটো হাইজেক কৰি লয় তেতিয়াহ'লে এনেকুৱা পৰিস্থিতিত কেনেধৰণে পৰিস্থিতিটো হেণ্ডেল কৰিব আৰু লাষ্টত নিৰাপদ মানে বিশেষকৈ যদি এমাৰ্জেঞ্চি লেণ্ডিং কৰিবলগীয়া হয় তেতিয়াহ'লে কি কি নিৰাপত্তাজনক ব্যৱস্থা ল'ব লাগে এইবিলাকৰ ওপৰত ট্ৰেইনিং প্ৰগ্ৰামত শিকোৱা হয় এতিয়া আমি চাই লওঁ এয়াৰ হোষ্টেছ বা ফ্লাইট এটেণ্ডেণ্ট হ'বৰ কাৰণে আমি কিবা পঢ়িব পাৰোঁ নেকি বা কিবা আমি কোৰ্চ কৰিব পাৰোঁ নেকি কিন্তু মই ইয়াতে কৈ দিওঁ যে ফ্লাইট এটেণ্ডেণ্ট বা এয়াৰ হোষ্টেছ হ'বৰ কাৰণে এনেকুৱা বিশেষ কোৰ্চ কৰিবই লাগে বুলি কোনো কথা নাই জাষ্ট হাই ছেকেণ্ডাৰী পাছ কৰিলেই হ'ল আপুনি এয়াৰ হোষ্টেছ চাকৰি এপ্লাই কৰিব পাৰে বা আপুনি চাকৰি কৰিবও পাৰে যদি আপোনাৰ চিলেকশ্যন হৈ যায় কিন্তু যদি আপোনালোকে ভাবে যে এয়াৰ হোষ্টেছ মই হ'মেই গতিকে মই কিবা বিশেষ কোৰ্চো কৰিম তেতিয়াহ'লে আপুনি কোৰ্চো কৰিব পাৰে তো গতিকে মই কোৰ্চকেইটাও আপোনালোকক পুৰা ডিটেইলছত বুজাই দিছোঁ এই এয়াৰ হোষ্টেছৰ কোৰ্চবিলাকো আমি 3টা ভাগত ভাগ কৰিব পাৰোঁ এটা হ'ল চাৰ্টিফিকেট কোৰ্চ এটা হ'ল ডিপ্ল'মা কোৰ্চ আৰু এটা হ'ল ডিগ্ৰী কোৰ্চ এতিয়া আমি প্ৰথমে চাই লওঁচোন চাৰ্টিফিকেট কোৰ্চকেইটা 1 নম্বৰত আছে এভিয়েশ্যন এণ্ড হস্পিটেলিটি ছাৰ্ভিচ 2 নম্বৰত আছে এভিয়েশ্যন মেনেজমেণ্ট 3 নম্বৰত আছে এয়াৰ হোষ্টেছ আৰু এই চাৰ্টিফিকেট কোৰ্চকেইটা কৰিবৰ কাৰণে আপোনাক 3 মাহৰ পৰা 6 মাহ লাগে যদি আমি ডিপ্ল'মাৰ কথা কওঁ তেতিয়াহ'লে আপুনি কৰিব পাৰে 1 নম্বৰত ডিপ্ল'মা ইন প্ৰফেশ্যনেল কেবিন ক্ৰিউ 2 নম্বৰত কৰিব পাৰে ডিপ্ল'মা ইন এয়াৰপৰ্ট মেনেজমেণ্ট এণ্ড কাষ্টমাৰ কেয়াৰ 3 নম্বৰত কৰিব পাৰে ডিপ্ল'মা ইন প্ৰফেশ্যনেল গ্ৰাউণ্ড ষ্টাফ ছাৰ্ভিচ আৰু 4 নম্বৰত কৰিব পাৰে ডিপ্ল'মা ইন এয়াৰলাইন মেনেজমেণ্ট আৰু এই ডিপ্ল'মা কোৰ্চকেইটা কৰিবৰ কাৰণে সময় লাগে 1 বছৰ আৰু যদি আমি ডিগ্ৰীৰ কথা কওঁ তেতিয়াহ'লে 1 নম্বৰত আপুনি কৰিব পাৰে BBA এণ্ড MBA ইন এভিয়েশ্যন 2 নম্বৰত কৰিব পাৰে PG ডিপ্ল'মা ইন এভিয়েশ্যন এণ্ড হস্পিটেলিটি ছাৰ্ভিচ 3 নম্বৰত কৰিব পাৰে PG ডিপ্ল'মা ইন এয়াৰপৰ্ট গ্ৰাউণ্ড ছাৰ্ভিচ এতিয়া আমি চাম চাকৰিৰ সুবিধানো ক'ত আছে এনেইতো ফ্লাইট এটেণ্ডেণ্ট বা এয়াৰ হোষ্টেছৰ কাৰণে বহুতো এনেকুৱা এয়াৰলাইন কোম্পানী আছে য'ত নেকি আপুনি ধুনীয়াকৈ চাকৰি পাই যাব কিন্তু তাৰে ভিতৰত যদি আমি মেইন কোম্পানী বা মেইন যদি অৰ্গেনাইজেশ্যনৰ কথা কওঁ তেতিয়াহ'লে এয়াৰ ইণ্ডিয়া ইণ্ডিয়ান এয়াৰলাইন্স মাহিন্দ্ৰা এণ্ড মাহিন্দ্ৰা সাহাৰা ইণ্ডিয়া গো এয়াৰ টাটা জেট এয়াৰলাইন্স গাল্ফ এয়াৰলাইন্স ছিংগাপুৰ এয়াৰলাইন্স ব্ৰিটিছ এয়াৰলাইন্স ডেল্টা এয়াৰলাইন্স এইবিলাকত আপুনি ধুনীয়াকৈ চাকৰি কৰিব পাৰে এতিয়া আমি চাম আমাৰ দৰমহা পাতি কিমান হ'ব যদি আমি এয়াৰ হোষ্টেছ বা ফ্লাইট এটেণ্ডেণ্ট বা কেবিন ক্ৰিউ হিচাপে চাকৰি কৰোঁ যিহেতু আপুনি প্ৰথমতে চাকৰিত জইনিং কৰিব লাগিব ফ্লাইট এটেণ্ডেণ্ট হিচাপে অৰ্থাৎ যদি আপুনি ছোৱালী হয় তেতিয়াহ'লে এয়াৰ হোষ্টেছ আৰু যদি আপুনি ল'ৰা হয় তেতিয়াহ'লে ষ্টিৱাৰ্ড হিচাপে আৰু তেতিয়া আপোনাৰ ষ্টাৰ্টিং দৰমহা হ'ব 40,000 পৰা 50,000 তাৰপিছত আপোনাৰ প্ৰমোশ্যন হ'ব ছিনিয়ৰ কেবিন ক্ৰিউ হিচাপে আৰু যেতিয়া আপুনি ছিনিয়ৰ কেবিন ক্ৰিউ হ'ব তেতিয়া আপোনাৰ দৰমহা হ'ব 50,000 পৰা 55,000 তাৰপিছত আপোনাৰ প্ৰমোশ্যন হ'ব গ্ৰাউণ্ড ষ্টাফ হিচাপে আৰু যদি আপুনি গ্ৰাউণ্ড ষ্টাফ হয় তেতিয়া আপোনাৰ দৰমহা হ'ব 60,000 পৰা 65,000 ভিতৰত তাৰপিছত যদি আপোনাৰ ডিগ্ৰী থাকে তেতিয়াহ'লে আপুনি আৰু প্ৰমোশ্যন হ'ব পাৰে মেনেজাৰ তাৰ পৰা ইনষ্ট্ৰাক্টৰ আৰু যিমান প্ৰমোশ্যন হ'ব সিমানে আপোনাৰ দৰমহাও বাঢ়ি গৈ থাকিব এতিয়া শেষত বন্ধুসকল মই কেইখনমান কলেজৰ নাম কৈ দিছোঁ য'ৰ পৰা নেকি যদি আপুনি পাৰে বা যদি আপোনাৰ ইচ্ছা আছে তেতিয়াহ'লে এই চাৰ্টিফিকেট ডিপ্ল'মা বা ডিগ্ৰী কোৰ্চসমূহ কৰি ল'ব পাৰে তাৰ ভিতৰত নাম্বাৰ 1ত আছে ৰাজীৱ গান্ধী মেম'ৰিয়েল কলেজ অফ এৰ'নটিক্স 2 নম্বৰত আছে ইউনিভাৰ্চেল এভিয়েশ্যন একাডেমি চেন্নাই 3 নম্বৰত আছে ৰয় ইউনিভাৰ্চিটি আহমেদাবাদ 4 নম্বৰত আছে এয়াৰ হোষ্টেছ একাডেমি বেংগালোৰ বন্ধুসকল এইখিনিয়ে আছিল এয়াৰ হোষ্টেছ চাকৰিটোৰ ওপৰত পুৰা আনবক্সিং ভিডিঅ'টো বন্ধুসকল যদি ভিডিঅ'টো চাই আপোনালোকে কিবা জানিলে বুজিলে শিকিলে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰি শ্বেয়াৰ কৰি দিবলৈ একদমেই নাপাহৰিব